হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ব্লগলৈ। বন্ধুসকল, আজিৰ ৰেচিপিটো হ'বলৈ গৈ আছে গাহৰিৰ মাংসৰ। যিহেতু আজি আহিব ঘৰত আলহী আৰু সেয়েহে বনোৱা হ'ব গাহৰি মাংস। বন্ধুসকল, আমাৰ চাংমাই বনাবৰ কাৰণে কাটা বাছা কামবোৰ আৰম্ভ কৰি দিছে। বন্ধুসকল, আজি পিছে গৰমটো বহুত দিছে, কিন্তু তথাপি আলহীয়ে গাহৰি মাংসটো খাই বেছি ভাল পায়। সেয়েহে আজি আনিলোঁ গাহৰি আৰু এয়া বনোৱা ষ্টাৰ্ট কৰি দিছে। এই গাহৰি মাংসটো কোনে কোনে খাই ভাল পায় কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাব। গাহৰি মাংসটো পিছে মোৰ বহুতেই প্ৰিয়। এয়া চাওক, গাহৰি মাংসটো লৈ আহিলোঁ। বৰ ধুনীয়া মাংসটো। এনেকৈ নহৰু আদা পিঁয়াজটো কাটি ৰেডি হৈ লৈছোঁ। বন্ধুসকল, আমাৰ চাংমায়েনো কেনেকৈ বনায় ৰেচিপিটো আপোনালোকে চাই যাওক। ধুনীয়াকৈ পিঁয়াজ আৰু মছলা ধুনীয়াকৈ কাটি লৈছে আৰু মছলাবোৰ এনেকৈ পানী অলপ দি পেলাই ভালকৈ কুটি ল'ব। আৰু এতিয়া বনোৱা ষ্টাৰ্ট কৰিব। আপোনালোকে ধুনীয়াকৈ চাই যাওক। পিঁয়াজটো এনেকৈ প্ৰথমে দিয়াৰ পিছত অলপ ভালকৈ ৰঙা পৰিব দিব লাগে। তাৰপিছত এনেকৈ মছলাটো দিয়া হৈছে। ইয়াৰ পাছতে এনেকৈ ধুনীয়াকৈ মাংসখিনি দি দিয়া হৈছে। এনেকৈ মাংসটো ভালদৰে লৰাই ল'ব লাগে আৰু অলপ সময় সিজিবৰ কাৰণে ঢাকনিৰে ঢাকি দিব। আচলতে ঢাকনি ৰাখি দিলে আৰু ঢাকনি উঠাৰ পিছত নিমখ, হালধি, জালুকৰ গুড়ি, জলকীয়া এনেকৈ দি দিয়া হ'ব। বন্ধুসকল, এনেকৈ আলুটো দি দিয়াৰ পাছত অলপ সময় ভাজিব লাগে। ভাজি দিয়াৰ পিছত আৰু অলপ সিজিবৰ কাৰণে ঢাকনিৰে ঢাকি দিয়া হ'ব। বন্ধুসকল, এতিয়া অলপ পানী এড কৰি দিয়া হৈছে আৰু এতিয়া সিজিবৰ কাৰণে অলপ সময় এনেকৈ থৈ দিয়া হ'ব। এতিয়া বৰ্তমান বিলাহীখিনি এতিয়া দি দিয়া হৈছে। যিহেতু মানে আলুখিনি নিসিজাৰ আগত দিব নালাগে, যেতিয়া সিজিব তাৰপিছতে বিলাহীটো দিব লাগে, নহ'লে আলুটোত মানে গেঠেলা মাৰি থাকে, সিজিব নিবিচাৰে। বন্ধুসকল, শেষত অলপ এয়া বঙালী মেমিটো দি দিয়া হৈছে। যিহেতু এইটো পাতটো দিয়াৰ লগে লগে স্মেলটো বহুত ধুনীয়া আহে আৰু খায়ো বহুত টেষ্টি লাগে। আপোনালোকে এইটো পাতক কি বুলি কয় জনাবচোন। এনেই আমাৰ ফালে এইটো বঙালী মেমিটো বুলি কোৱা হয়। আৰু এতিয়া বৰ্তমান বনোৱা ৰেডি হৈ গৈছে। এয়া চাওক, থালিখন ধুনীয়াকৈ ৰেডি হৈ গৈছে। বন্ধুসকল, মোৰ ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক এণ্ড শ্বেয়াৰ কৰি দিব। ধন্যবাদ।